গাইজ বহুত দুখতে ভিডিঅ'টো বনাব লগা হৈছে। চ' পোনপ্ৰথমে আমি ভিডিঅ'টো চাই লওঁ, তাৰপিছত কথা পাতিম। এয়া নাওখন আহি আছে, জাষ্ট অলপ সময় পাছতে দুৰ্ঘটনা হ'ব চাগে। চাই থাকক আপোনালোকে। বহুতখিনি মানুহ গৈ আছে চাওক, কমচে কম 100ৰ ওপৰতে যাত্ৰী হ'ব। এইয়া গ'ল, অ' মাই গড, ক'ৰবাত মানে লাগি ধৰিলে। বহুত দুখ, এইফালে গুচিয়ে গ'ল। ইমান মানুহ আছে চাওক। এই চাওক, গ'ল 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 গ'ল, গোটেই এতিয়া নাওখনে গোটেই ডুবি গ'ল। বহুত অ' মাই গড, ঈশ্বৰ প্ৰভু, বহুত দুখ লগা বিষয়। চাওক কি যে ঘটনা, সঁচাকৈ মানে বহুত দুখ লগা ঘটনা। নদী মানে পানীখিনি বৈ আছে, সেইকাৰণে ফুটটোৰ পৰা সিহঁতে কিছুমানে ৰৈ থাকিব পৰা নাই। আৰু এইফালে কিছুমান আহিলেই বাঁহত থকা কাৰণে অলপ সুবিধা হৈছে। এইফালে চাওক, এইফালে এইফালে চাওক, পিছত চাওক, হাত এনেকৈ উঠাই আছে, হাত উঠাই আছে এনেকৈ। এইফালে চাওক, এইটো এই হাত দুটা উঠাই আছে। সাঁতুৰিব পৰা নাই চাগে, হাত দুটা উঠাই আছে। যিবিলাক ব্যক্তিয়ে মানে পথবিলাকক পৰিচালনা কৰে আৰু যিবিলাক চালক, সিহঁতক মানে ভালকৈ তদন্ত দি মানে বহুত মানে হাৰাশাস্তি দিব লাগে, কাৰণ সিহঁতৰ কাৰণে এনেকুৱা ঘটনা ঘটি থাকে। কমেণ্ট কৰিব আপোনালোকে, সিহঁতে উচিত দণ্ড পোৱাৰ যোগ্য হয়নে নহয়। নিশ্চয় সিহঁতে 100% তেওঁলোকে জানিব লাগে যে এই ৰাস্তাত এনেকুৱা হ'ব লাগে। চ' গাইজ, মানে বহুত দুখ লগা দৃশ্য আৰু যিটো টাইমছ 8ৰ দৃশ্যাংশ আছিলে। ভিডিঅ'টো বনাওঁতে ৰাইজ অলপ লেট হ'ল, তথাপিও নবনোৱাকৈ থাকিব নোৱাৰিলোঁ, কিয়নো বহুত দুখ লাগিছে অন্তৰত। সঁচাই 29 ছেপ্টেম্বৰ যিটো ঘটনা আছিলে, বহুত মানে দুখ লগা বিষয়। নভমা নিচিন্তাকৈ কেতিয়াবা ঘটনা ঘটি যায় এনেকৈ। আপোনালোকে চাব পাৰিছে যে যাত্ৰীবিলাক কমেও 100মান হ'ব। চ' প্ৰথমটো যেতিয়া নাওখন অলপ মানে কেপচাইড হৈছিলে, সেইটোত বেছি গিৰা নাছিলে, কিন্তু পাছত যেতিয়া মানে গোটেই নাওখনেই ডুবি গ'ল, তেতিয়াহে গোটেই মানুহবিলাক মানে পৰি গ'ল। চ' সেইকাৰণে মানে বেছিকৈ মানুহবিলাক ডুবিলে, গোটেই নাওখন বুৰি যোৱাৰ কাৰণে। চ' বহুত দুখৰ কথা। আৰু এতিয়ালৈকে বহুতক পোৱাই নাই বুলি কৈছে। আৰু জাষ্ট আজি মানে যিটো সঞ্জু দাস, ধুবুৰী জিলাৰ চক্ৰ বিষয়া, তেওঁক মানে ইতিমধ্যে অলপ আগত আজি উদ্ধাৰ কৰা হ'ল। ডিকম্প'জিশ্যন হৈছে বুলি কৈছে, কাৰণ আজিলৈকে কেলৈ নহ'ব, কাৰণ 29 ছেপ্টেম্বৰে এই ঘটনাটো হৈছিলে। চ' 29, 30, 1, 2, চ' আজি 4 দিন হৈছে, সেইকাৰণে ডিকম্প'জ হ'বই। চ' বহুত দুখ লগা কথা। প্লিজ মানে কি কৰিম আৰু, নিয়তিৰ খেল বুলি ক'ম নে, নাই ভাগ্য আছিল বুলি ক'ম নে, নাই ভাগ্য নাছিল বুলি ক'ম নে, নাই সিদিনা মাজুলীত হৈছিলে, এইবাৰ আকৌ ধুবুৰীত। এনেকুৱা ঘটনাবিলাকৰ পৰা বহুত দুখ লাগে, কাৰণ চবৰে এটা পৰিয়াল থাকে। যাৰ এনেকুৱা পৰিস্থিতি আহিছে, তেওঁ ভালদৰে বুজি পায় যে কি মনত চিন্তা আহে, কি মনত মানে ভাৱনা আহে। আপোনালোকে প্লিজ কমেণ্ট কৰিব নিজৰ। চ' এইটো আছিল ভিডিঅ'টো। যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনো দবাব, যাতে সকলোখিনি ভিডিঅ' পায়। চ' লগ পাম অন্য এটা ভিডিঅ'ত। জয় আই অসম।